Hello guys, welcome back to my নতুন ভিডিঅ'। এতিয়া হৈ গৈছে গাইজ আবেলি আৰু মই আহিছোঁ আবেলিৰ সময়ত গাইজ মই আহি গৈছোঁ পথাৰত। আৰু এইফালে চাওক পথাৰ আৰু এইফালে সৰু নালা আছিল, সেইকাৰণে পানী হৈ গৈছে ইয়াতে। কাৰণ গাইজ লাহে লাহে গৰম দিনটো আহিয়ে গ'ল আৰু এইফালে চাওক খেতি পথাৰ, মানে এতিয়া আৰু ধান কাঢ়িবৰ সময় হৈ গ'ল, সেইকাৰণে পানীও আহিছে আৰু নালাত মানে পানী ভৰ্তি হৈছে। অলপ হৈছে গাইজ, কিন্তু একদম ওপৰত মানে কমপ্লিট পানী ভৰ্তি হোৱা নাই। আৰু হ'ল গাইজ আবেলিৰ এতিয়া 5টা বাজিছে আৰু আবেলি সময় মানে অলপ সময় পিছত গৰুও নিব লাগিব ঘৰত। চাওক আজিৰ দিনটো কেনেকুৱা হৈ আছে। কেইদিনমান আগত গাইজ আমাৰ হালবিত মানে বিধান পেলাইছে, আপোনালোকক দেখুৱাই আছোঁ গৈ। ত' আপোনালোকে ভিডিঅ'টো চাই থাকক গাইজ। যিটো গাইজ আপোনালোকক হালবিত বিধান ফেলা কথা কৈছোঁ সেইটোৱে হ'ল গাইজ আমাৰ হালবিটো। আপোনালোকে চাওক, আপোনালোকক ওচৰত গৈ দেখুৱাই আছোঁ। আহি পালোঁ গাইজ আমাৰ বিধান পেলা হালবিৰ ওচৰত। ইফালে চাওক, মানে 2 দিন হ'ল খালি বিধান পেলাই, সেইকাৰণে এনেকৈ আছে, খালি ধান ধানেই আছে। হ'ব এই চাইডৰ দৰেও হ'ব, কিন্তু এইফালে মানে বিধান ফেলাটো আমাৰ মানে দেৰি হৈছে, সেইকাৰণে এনেকৈ আছে এতিয়াও। এই চাইডতো হ'ল গাইজ আমাৰ দেউতাৰ দাদাৰ মানে জেঠা বুলি কয়, আৰু এই চাইডতো হ'ল আমাৰ। অসমীয়াত দেউতাৰ দাদাটো কি বুলি কয় মই নাজানো, আৰু দেউতাৰ দাদাটোক গাইজ কি কয় আপোনালোকে কমেণ্ট কৰি মোক জনাব দেই গাইজ। আৰু আমাৰ যিটো কোকৰাঝাৰৰ গাইজ কচ ৰাজবংশী জাতি আছে, আমাৰ অসমীয়াটো মানে অলপমান বেলেগ হয়, মানে প্ৰিয় এছামিজ নহয়, কিন্তু অলপমান বেলেগ হয়। মানে যেনেকৈ নলবাৰীবিলাকৰ ভাষা, অসমীয়া ভাষাটো অলপমান বেলেগ, আমাৰটো অলপমান বেলেগ। চবৰে মানে গাইজ অসমৰ যিবিলাক খিলঞ্জীয়া মানুহ আছে, চবৰে মানে অসমীয়াটো গাইজ বেলেগ বেলেগ ধৰণৰ হয়, কিন্তু লিখিতটো কিন্তু একদম প্ৰিয় এছামিজটোৱে। আমি সৰুৰ পৰাই পঢ়া শুনা কৰিছোঁ অসমীয়া মিডিয়ামতে, সেইকাৰণে আমাৰ প্ৰিয় এছামিজটো মানে অসমীয়াই হয়। তো ইয়াতে মোৰ এটা কথা গাইজ মনত পৰিল, যিটো নলবাৰীৰ যিটো ভাষা আছে, নলবাৰীয়া ভাষা, সেইটো কিন্তু গাইজ মোক শুনিবলৈ বহুত ভাল লাগে দেই। অলপমান বেলেগ সুৰত কয় সিহঁতে, মানে বেলেগ সুৰত কয় অসমীয়াটো, মানে শুনিবলৈ ভাল লাগে। আৰু ইয়াৰ মাজতে গাইজ যিটো এটা খগেন গানটো বহুত ভাইৰেল হৈছে, আপোনালোকে হয়তো শুনিছে খগেন গানটো। আৰু গাইজ এই গানটোকে কিছুমানে কয় যে গানটো বেয়া হৈছে বুলি কয়, আৰু কিছুমানে কয় যে গাইজ গানটো ভাল হৈছে। আৰু গানটো গাইজ কিন্তু বহুত ভিউজ গৈছে দেই। মই এতিয়া চালোঁ অলপ সময় আগতে, এনেকুৱাই 5 মিলিয়নৰ ওপৰত গৈছে ভিউজ, 5 মিলিয়নৰ ওপৰত গৈছে ভিউজ। কিন্তু কিছুমানে কয় যে গানটো বেয়া হৈছে, আৰু কিছুমানে গাইজ কয় যে গানটো ভাল হৈছে। আৰু গাইজ মোৰ মতামত হ'ল খগেন গানটো কিন্তু গাইজ বহুত ভাল হৈছে। গানটো ভাল হৈছে কাৰণেহে গাইজ গানটো ইমান ভিউজ গৈছে, যে 5 মিলিয়ন ভিউজ গৈছে। কিন্তু ইয়াতে কিছুমান মানে অশ্লীল ভাষা ব্যৱহাৰ কৰা হৈছে, সেইকাৰণে গানটো মানে অলপমান বেয়া লাগে শুনিব। মানে সকলোৱে শুনিব পাৰোঁ, কিন্তু মানে ডাঙৰ মানুহৰ ওচৰত শুনিবলৈ অলপমান, মানে ডাঙৰ মানুহৰ ওচৰত শুনিবই নোৱাৰোঁ। যদি গাইজ অশ্লীল ভাষাবিলাক যদি ব্যৱহাৰ নকৰা হ'ল হয় খগেন গানটোত, তেনেহ'লে এই গানটো আৰু ওপৰত গ'ল হয় বুলি মই মানে গ'লেই হয় ওপৰত, গেৰাণ্টি। যদি অশ্লীল ভাষা যদি ব্যৱহাৰ নকৰিল হয়, এই গানটো আৰু ওপৰত গ'ল হয়। যিটো গাইজ খগেন গানৰ কোৱা ষ্টাইল, মানে একদম বেলেগ ধৰণৰ মানে গানটো বনাইছে, একদম মানে ক'বই নোৱাৰোঁ আপোনালোকক। শুনি মানে কিবা এটা ভাল লাগে। কিন্তু এতিয়া গানটো শুনিব পাৰোঁ, কিন্তু এতিয়া যেতিয়া আমি ডেগত যেতিয়া গাইজ লগাই দিব খোজোঁ গানটো, তেতিয়া মানে দিব নোৱাৰোঁ, কাৰণ অলপমান অশ্লীল ভাষা আছে, সেইকাৰণেহে দিব নোৱাৰোঁ। কিন্তু অশ্লীল ভাষাটো যদি ব্যৱহাৰ নকৰিল হয় খগেন গানটোত, তেনেহ'লে গাইজ ডেক চেকতো লগাই দিয়া গ'ল হয় খগেন গানটো, আৰু বহুত ভিউজো গ'ল হয়। কিন্তু গাইজ মই গেৰাণ্টি দি কৈছোঁ, অশ্লীল ভাষা যদি ব্যৱহাৰ নকৰা হ'ল হয় খগেন গানটোত, তেনেহ'লে আৰু ভিউজ গ'ল হয়। গাইজ ভিডিঅ'টো কিন্তু ক'ৰ পৰা ক'লৈ গ'ল মই কিন্তু গমেই নাপালোঁ দেই। আপোনালোকক আহিছোঁ মই আমাৰ যিটো হালবিত বিধান পেলাইছে সেইটো দেখাবলৈ আহিছোঁ, কিন্তু ভিডিঅ'টো ক'ত বা গ'ল, গানতহে গ'ল। কিন্তু গাইজ আপোনালোকে জানে, ভিডিঅ'টো আপোনালোকেহে চাই আছে, মই কেৱল বনাইহে আছোঁ। অলপমান যিটো বেয়া হয় গাইজ, চৰি ভাই। ডিছলাইক নিদিব, লাইক দিব। আৰু এতিয়া সন্ধিয়াও হৈ গ'ল, আৰু মোৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ গাইজ। তেনেহ'লে গাইজ আজিৰ কাৰণে বাই বাই।